নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিগত 8 দিন ধৰি অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে সেয়া হয়তো মই আপোনালোকক বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমি অসমৰ হিয়াৰ মথু ডক্টৰ জুবিন গাৰ্গক হেৰুৱালোঁ। কিন্তু কাৰ ভুলৰ কাৰণে হেৰুৱালোঁ, কাৰ অৱহেলাত হেৰুৱালোঁ সেয়া এতিয়াও পোহৰলৈ অহা নাই। কিন্তু শেষত এটাই কামনা কৰিছোঁ যাতে দুখীয়ে শাস্তি পাওক। অসমৰ ৰাইজৰ দাবী মতে অসমৰ ৰাইজৰ যিখিনি দাবী সেই দাবীখিনি যাতে তেওঁলোকে পূৰণ কৰে বা চৰকাৰে সেই দাবীখিনি পূৰণ কৰে তাৰে কামনা কৰিছোঁ। আৰু শেষত এটাই ক'ম, জুবিন গাৰ্গ য'তে আছে শান্তিত থাকক। এতিয়া মেইন পইণ্টটো এইটো যে জুবিন গাৰ্গৰ অসমীয়া ছবি জগত বা অসমীয়া সংগীত জগতলৈ অৱদান কিমানখিনি সেয়া হয়তো মই আপোনালোকক দ্বিতীয়বাৰ ক'ব নালাগে। মই বহুবাৰ এই চেনেলৰ জৰিয়তে তেখেতৰ অসমীয়া চিনেমাৰ অৱদান আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে তেখেতে বৰ্তমান সময়তো বহুকেইখন অসমীয়া ছবিত কাম কৰি আছিল। তাৰ মাজতে কিন্তু এখন তেখেতৰ নিজা বিশেষ ছবি আছিল যিখনত নেকি তেখেতৰ নিজৰ ষ্টৰী, নিজে এক্টিং কৰিছিল, নিজে মিউজিক কৰিছিল, অৰ্থাৎ সম্পূৰ্ণ নিজৰ ছবি। মিছন চাইনা, কাঞ্চনজংঘা, তাৰপাছত চিকাৰ, এইবিলাক যেনেকুৱা ধৰণে তেখেতৰ নিজৰ ছবি আছিল, ঠিক তেনেকুৱাকৈ আৰু এখন তেখেতৰ নিজৰ অসমীয়া ছবি আহি আছিল যিখন আছিল নেকি ৰৈ ৰৈ বিনালে। এতিয়া আজি কিছুদিন আগতে ৰৈ ৰৈ বিনালেৰ ৰিলিজ ডেট তেওঁ সকলোৰে আগত পাব্লিক কৰিছিল বা তেওঁ এই চিনেমাখনক লৈ বহুতখিনি এক্সাইটেড আছিল। মই জুবিন গাৰ্গৰ কথা কৈ আছোঁ। যিকোনো মানুহক তেখেতে লগ পালে নিজৰ চিনেমাখনৰ কথা কৈছিল, নিজৰ চিনেমাখনৰ বিষয়ে বৰ্ণনা কৰিছিল আৰু সেই চিনেমাখন চাবৰ কাৰণে তেখেতে আহ্বান জনাইছিল। এই চিনেমাখনত তেখেতে এজন অন্ধৰ কেৰেক্টাৰ কৰিছিল, অন্ধ ল'ৰা এজন হৈছিল আৰু চিনেমাখন গোটেইখিনি সাগৰৰ লগত ৰিলেটেড বুলি কৈছিল। গতিকে যিহেতু তেখেতে এই চিনেমাখনত কাম কৰি আছিল আৰু তেখেতৰ যিটো শেষৰ সাক্ষাৎকাৰ, ৰীতা চৌধুৰীয়ে লোৱা যিটো তেখেতৰ জীৱনৰ একদম শেষৰ সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰটোতো তেখেতে কৈছিল যে অহা 31 তাৰিখে এই চিনেমাখন ৰিলিজ হ'ব আৰু এই চিনেমাখনক লৈ তেখেতে বহুতখিনি এক্সাইটেড। গোটেই মিলি কিনে টোটেল 5টা ষ্টুডিঅ'ত এই চিনেমাখনৰ কাম চলি আছে। গতিকে আৰু কিবা অকণমান কাম বাকী আছে। গতিকে এইখিনি কাম শেষ হ'লে 31 অক্টোবৰ তাৰিখে এই চিনেমাখন ছবিগৃহলৈ মুক্তি পাব বুলি কৈছিল। কিন্তু আনফৰ্চুনেটলি নিয়তিৰ কি অভিশাপ আমি নাজানো, যোৱা 19 তাৰিখে তেখেতক আমাৰ মাজৰ পৰা এই পৃথিৱীৰ পৰা লৈ যায়। গতিকে এই চিনেমাখন ৰিলিজ হ'ব নাপালে। কিন্তু তেখেতৰ পত্নী গৰিমা গাৰ্গে তেখেতৰ মৃত্যুৰ পিছত এটা ঘোষণা কৰিছে যে যিহেতু জুবিনৰ এইটো শেষ ইচ্ছা বুলি আমি ধৰিব পাৰোঁ, তেখেতৰ ছবিখন 31 অক্টোবৰ ৰিলিজ দিয়া এইটো তেখেতৰ শেষ ইচ্ছা। ইতিমধ্যে জুবিন গাৰ্গে তেওঁ কোৱা মতে এই চিনেমাখনৰ টিজাৰ ৰিলিজৰ ডেট বা ট্ৰেইলাৰ ৰিলিজৰ ডেট বা কোনটো গান কোনদিনা মুক্তি পাব সেই তাৰিখো ফিক্স কৰি থৈ গৈছিল। ছিংগাপুৰৰ পৰা আহি কিনে এই ছবিখনৰ কামখিনি কৰি ছবিখন সম্পূৰ্ণ কৰাৰ কথা আছিল, কিন্তু তেখেতে সেইখিনি কৰিব নাপালে। গতিকে বৰ্তমান সময়ত বাকী টীমটোৱে এই ছবিখনৰ গোটেইখিনি কাম হাতত লৈছে। বাকী টীমটোৱে ধুনীয়াকৈ এই ছবিখনৰ কাম কৰি আছে। পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াৰ দ্বাৰা আমি গম পাইছোঁ যে এই ছবিখন কোনো ধৰণে 31 অক্টোবৰতকৈ পিছুৱাই নাযায় ৰিলিজৰ ডেট। 31 অক্টোবৰৰ দিনা এই ছবিখন ৰিলিজ কৰা হ'ব। আৰু যিহেতু জুবিন গাৰ্গে এই ছবিখনত সংগীতৰ কাম কৰি আছিল, গতিকে এতিয়া জুবিন গাৰ্গ ঢুকোৱাৰ পিছত আমাৰ ভাইমন্দাৰ যিজন মিউজিক ডাইৰেক্টৰ আছিল পৰাণ বৰকটকী, তেখেতক এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ বাকীখিনি সংগীতৰ দায়িত্ব দিয়া হৈছে। এতিয়া বিভিন্ন খবৰ দ্বাৰা গম পোৱা গৈছে, অৰ্থাৎ গৰিমা গাৰ্গেও মিডিয়াৰ আগত কৈছে যে জুবিন গাৰ্গে ছিংগাপুৰৰ পৰা আহি কিনে ৰৈ ৰৈ বিনালে চিনেমাখনত তেখেতৰ ভইচ ডাবিং দিয়াৰ কথা আছিল। কিন্তু ছিংগাপুৰৰ পৰা তেখেতে ঘূৰি আহিল ঠিকেই, কিন্তু কেনেধৰণে ঘূৰি আহিল সেইটো আমি চবেই জানো। গতিকে এতিয়া প্ৰশ্ন এটা উঠিছে যে জুবিন গাৰ্গে এই ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ ভইচটো ডাবিং দিব নাপালে। কিন্তু এতিয়া প্ৰশ্নটো এইটো যে তেখেতৰ ভইচটো চিনেমাখনত কোনে ডাবিং দিব। এতিয়া ভইচ ডাবিঙৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰা হয় চিনেমাত। গতিকে এই চিনেমাখনত জুবিন গাৰ্গৰ ভইচটো বিভিন্ন ধৰণে হয়তো টেকন'লজি ব্যৱহাৰ কৰি দিবও পাৰে। আৰু নহ'লে আমি ৰিচেণ্টলি এখন চিনেমা আমাৰ ৰিলিজ হৈছিল যিখনত নেকি জুবিন গাৰ্গৰ ভইচটো ৰাহুল গৌতম শৰ্মাই ডাব কৰিছিল। মই ভাইমন্দা চিনেমাখনৰ কথা কৈ আছোঁ। গতিকে ভাইমন্দাত জুবিন গাৰ্গৰ ভইচটো ৰাহুল গৌতম শৰ্মাই ডাব কৰিছিল। হয়তো এই ৰৈ ৰৈ বিনালে চিনেমাখনতো ৰাহুল গৌতম শৰ্মাই এই ভইচটো ডাব কৰিব, কিয়নো ৰৈ ৰৈ বিনালেখনৰ যিটো চিত্ৰনাট্য আৰু সংলাপ সেই গোটেইখিনি ৰচনা কৰিছিল ৰাহুল গৌতম শৰ্মাই। গতিকে নিজৰ সংলাপ, নিজৰ চিত্ৰনাট্যৰ থকা ছবিখনত তেখেতে হয়তো ভইচ ডাবিং কৰিব ইমানখিনি কঠিন নহ'ব, যাৰ কাৰণে নেকি হয়তো তেখেতেই কৰিব। সামাজিক মাধ্যমত বিভিন্নজনে কৈ আছে যে মাধৱ বৰাক লৈ আহক, যিজনে নেকি জুবিন গাৰ্গৰ মিমিক্ৰি কৰে। হয়তো তেখেতকো আনি কিনে হয়তো ষ্টুডিঅ'ত দুদিনমান ৰাখি অলপ শিকাই বুজাই তেখেতকো হয়তো কৰিব দিব পাৰে। গতিকে বিভিন্ন ধৰণৰ পচিবিলিটি আছে। এতিয়া ঠিক কেনেধৰণে ডাবিং কৰিব, কেনেধৰণে কি কৰিব, এইখিনি কথা এতিয়ালৈকে পৰিচালকে হওক বা কোনো ধৰণৰ একো পাব্লিছ কৰা নাই। তেওঁলোকে নিজাকৈ কাম কৰিব। আৰু যেহেতু বেকগ্ৰাউণ্ড মিউজিকৰ ক্ষেত্ৰত জুবিন গাৰ্গে পৰিচালক ডাঙৰীয়াক অৰ্থাৎ ৰাজেশ ভূঞাক বিভিন্ন ধৰণে কিছু কথা কৈ থৈ গৈছিল, বোলে এইখিনি টাইমলাইনত এইটো বেকগ্ৰাউণ্ড মিউজিক সোমাব, এইখিনি টাইমলাইনত এইটো বেকগ্ৰাউণ্ড মিউজিক সোমাব। গতিকে ঠিক তেনেকুৱা ধৰণে জুবিন গাৰ্গে যেনেকুৱাকৈ ইচ্ছা কৰিছিল তেনেকুৱাকৈ এই চিনেমাখনৰ কাম কৰা হৈছে, এই চিনেমাখনৰ কাম কৰি থকা হৈছে বৰ্তমান। গতিকে ঠিক এনেকুৱাকৈ আনি 31 ডিচেম্বৰ তাৰিখে এই চিনেমাখন মুক্তি পাব।
আৰু এই কথাখিনি কেৱল মই কোৱা কথা নহয়, এই কথাখিনি গৰিমা গাৰ্গ, ৰাহুল গৌতম শৰ্মা আৰু এই ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াৰ মুখেৰে ওলোৱা পাইছোঁ। গতিকে এই ছবিখনৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনলৈ আহি আছিল। মই এই ভিডিঅ'টিৰ দ্বাৰা এই ছবিখনৰ ওপৰত থকা বিভিন্ন ধৰণৰ খোকোজাপ মাৰিব চেষ্টা কৰিলোঁ। এই ভিডিঅ'টিৰ পৰা কিবা অকণমান যদি শিকিলে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। বাকী জুবিন গাৰ্গ য'তেই আছে শান্তিত থাকক। ধন্যবাদ। জয় অসম।